আৰু আমাৰ মাননীয় মুখ্যমন্ত্ৰী দেৱলকো আমি অনুৰোধ কৰিছোঁ যিহেতু তেওঁ এজন খুব এতিয়া পপুলাৰ ফেমাছ মুখ্যমন্ত্ৰী এইবোৰ তদন্ত কৰি ঠিক ঠাক কৰি দিবৰ কাৰণে এতিয়া আমি গোটেই ৰাইজে আমি গোটেই অঞ্চলবাসী ৰাইজে ইয়াত উপস্থিত আছে আমাৰ MMKৰ সভাপতি নৰেশ পেগু আছে আমাৰ TMPKৰ আমাৰ জিলা সমিতিৰ মানুহ আছে আমাৰ গাঁওবোৰ আছে জলি আদায় হৈ গ'ল তেখেতৰ লোকৰ কাৰণে গাঁৱৰ পৰা আমি পদক্ষেপ লৈছোঁ ইতিমধ্যে আমি গোটেই গাঁৱৰ লিষ্ট কৰা হৈছে আমি ঘৰটো বনাই দিবৰ কাৰণে আমি সামৰ্থ্য অনুযায়ী সামৰ্থ্য বুলি নহয় আৰু আমাৰ লামাজান বিভাগৰ সেইটো এটা ইউনিট আছে আমি ঘৰে ঘৰে পইচা কালেকশ্যন কৰিছোঁ তাৰ উপৰিও লামাজান অঞ্চলৰ ইয়াত যিমানবোৰ উপস্থিত আছে মানুহে সকলোৱে নিজ ইচ্ছামতে কোনোবাই কম্বল দিছে কোনোবাই চৰু দিছে কোনোবাই কেৰাহী দিছে কোনোবাই হাতা দিছে এনেধৰণৰ ঘৰখনত যিখিনি যাৱতীয় লাগতিয়াল বস্তু আছে সকলোখিনি ডনেট কৰিছে এতিয়া আমি অহা কাইলৈ যিহেতু আজি শনিবাৰ ঘটনাটো হৈ গ'লেই অহা কাইলৈৰ পৰা আমি ঘৰটো আমি ৰাইজেই ইয়াৰ অঞ্চলবাসী ৰাইজ আমাৰ লামাজান বিভাগৰ উদ্যোগত আমি ঘৰটো বনাই দিয়াৰ সিদ্ধান্ত লৈছোঁ আমাৰ ঘৰ এখনত যিমানখিনি যাৱতীয় বস্তু আছে আপোনাৰ বেজীৰ পৰা ধৰি পেলাই যিমান বস্তু আছে খোৱা সামগ্ৰীলৈকে গোটেই আমি দিম বুলি আমি সকলো ৰাইজে ডনেট কৰিছে ইয়াৰ উপৰিও আমাৰ এই ক্ষেত্ৰত কিন্তু চৰকাৰৰ দায়িত্ব আছে আমি ৰাইজে অকল কৰিছোঁ বুলিয়েই নহয় চৰকাৰৰ দায়িত্ব আছে মাননীয় বিধায়ক মহোদয়ক আমি তৎক্ষণাত আহি ইয়াত পৰ্যবেক্ষণ কৰিবৰ কাৰণে আমি আপোনালোকৰ চেনেলৰ জৰিয়তে অনুৰোধ জনাইছোঁ আৰু আমাৰ ইয়াত বিভাগীয় আৰু আমাৰ প্ৰশাসনৰ আমাৰ SDO আছে আমাৰ DC আছে প্ৰশাসনীয় বিষয়া সকলোকো আহি আমাৰ যিটো নেকি ঘটনা হ'ল এইটো পৰ্যবেক্ষণ কৰি ইয়াৰ কাৰণে কিবা চৰকাৰী প্ৰাকৃতিক দুৰ্যোগ এনেকুৱা ঘটনা ঘটাবলৈ কিবা ৰাইজ সাহাৰ্য দিব পাৰে নেকি বা তেনেকুৱা যদি সুবিধা আছে যাতে এই শ্ৰী কমলা পেগুৰ জ্বলি যোৱা শ্ৰী কমলা পেগুৰ ঘৰখনৰ পৰিয়ালটোক লৈ মুখলৈ চাই দিবৰ কাৰণে আমি ইয়াৰ পৰা অনুৰোধ জনাইছোঁ কোনে কোনে আপোনাৰ ইয়াত দল সংগঠন উপস্থিত হৈছে আৰু ঘৰৰ অৱস্থা কেনেকুৱা আছিলে ঘৰখনৰ অৱস্থাটো বেয়া কাৰণেতো মানুহজন গৈ বেংগলোৰ চেন্নাইত থাকিব লগা হৈছে আৰু এতিয়া দল সংগঠনৰ আমাৰ MMK আৰু TMPKৰ যিহেতু আমাৰ জাতীয় সংগঠনৰ মানুহ ইতিমধ্যে আহি পাইছে আমাৰ MMK ছেক্ৰেটৰী ৰমাই মিপুন ডাঙৰীয়া আছিলে বেচেৰা প্ৰথমৰ পৰা তেওঁ লাগি ভাগি আছে বোধ কৰি এতিয়া গৈছে ক'তবা গাঁওবুঢ়া আমাৰ ৰাকেশ মিপুন আছে TMPKৰ আমাৰ MMK সভাপতি নৰেশ পেগু ডাঙৰীয়া আছে TMPK আমাৰ ডিষ্ট্ৰিক্ট সদস্য বিপুল মিলি ডাঙৰীয়া আছে আমাৰ গাম আছে আৰু আমাৰ গাঁৱৰ যি যুৱক যুৱতী যিমানখিনি পাৰে ঘটনাটো শুনি সকলো মানুহ দৌৰি আহি যিমানখিনি পাৰে সহায় কৰিছে গতিকে পুনৰবাৰ আপোনালোকৰ ধন্যবাদ থাকিল এই চেনেলৰ জৰিয়তে যে কথাখিনি আমাৰ বিধায়ক মহোদয় প্ৰশাসনীয় মুখ্যমন্ত্ৰী মহোদয় কাণত যাতে পৰে এইখিনিয়ে কৈ মোৰ ক'বলগীয়া চমুক্ত সামৰণি মাৰিলোঁ ধন্যবাদ প্ৰথমতে মই আজি যি নেকি প্ৰাকৃতিক দুৰ্যোগৰ ক্ষণত আমি প্ৰাইম 24 হেডলাইনৰ যি নেকি সাংবাদিক কৰ্মকৰ্তা আহি ইয়াত উপস্থিত হ'ল তাৰ কাৰণে প্ৰথমতে মই আপোনালোকক ধন্যবাদ দিছোঁ প্ৰথম কি গাঁও বুলি কয় এইখন আমাৰ লামাজান বিহিয়া গাঁও আজি ঘটনাটো আচলতে মানুহজন নাই ঘৰত সুদূৰ বেংগলোৰ চেন্নাইত কাম কৰি আছে মানুহগৰাকীও ৰাতিপুৱা জুই চাই ভাত পানী বনাই ৰান্ধি বোধ কৰোঁ তেওঁ কৈছে এতিয়া জুইকুৰা তেওঁ নুনুমালে তেওঁ গুচি গ'ল ভুলক্ৰমে আৰু বতাহ বলি আছিলে ক্ৰমান্বয়ে বতাহ বলি সেই জুই ফিৰিঙতিৰ পৰা পাকঘৰ প্ৰথম জ্বলিলে জ্বলাৰ পাছত মূল ঘৰলৈকে জুইৰ প্ৰভাৱটো পৰিলে পাছত মই ওচৰতে ক্লাছ কৰি আছিলোঁ আহি দেখা পাই আহি ভিতৰলৈ সোমাওঁ মানে ইতিমধ্যে 80% জ্বলি ৰাখ হৈ গৈছে তাৰপিছত একো বচাব নোৱাৰিলোঁ এটা ট্ৰাং এটা আছিলে ডকুমেণ্ট পাতি থকা সেইকেইটা আৰু তাৰপিছত ট্ৰাংটো আৰু লগত চাউলৰ এটা বস্তা টানি উলিয়াবলৈ সক্ষম হ'লোঁ পাছত ৰাইজ আহিলে ৰাইজ দৌৰি আহি মেলি অহালৈকে প্ৰায় শেষ হৈ গৈছে এতিয়া কথাটো হৈছে কি এইখিনি সময়ত আমি যিটো নেকি আমাৰ অগ্নি নিৰ্বাৰক তালৈ ফোন কৰা হৈছিল যদিও ৰাস্তাৰ যি দুৰ্গম অৱস্থা তাৰ কাৰণে নিৰ্দিষ্ট সময়ত আহি নাপায় ক'ৰ পৰা আহি আছে এতিয়া চিলাপথাৰৰ পৰা আহিছে এতিয়া মোৰ আপোনালোকে কল কৰা আমিতো এতিয়া 2 ঘণ্টা আগত কৰিছোঁ এতিয়াও আহি পোৱা নাই তাৰ মূল কাৰণটো মই অসম চৰকাৰক এটা অনুৰোধ কৰোঁ প্ৰত্যেকটো পঞ্চায়তত এখন যদি অগ্নি নিৰ্বাৰক গাড়ী থাকে আৰু ৰাস্তা পদূলিবিলাক যদি আমাৰ ভাল হয় তেতিয়া নিশ্চয় নিৰ্দিষ্ট সময়ত আহি গাড়ী ইয়াত উপস্থিত হ'বহি আৰু এনেকুৱা ধৰণৰ ঘটনাবিলাকৰ পৰা আমি এই ভিতৰুৱা গাঁৱৰ মানুহবিলাকে সকাহ পাম যাৰ কাৰণে আজি এখন ঘৰৰ গোটেই সা সম্পত্তি যদি ৰাখ হৈ গ'ল
গতিকে ইয়াত চৰকাৰৰ কিছুমান দায়িত্ব আছে। আমি মাননীয় আমাৰ জোনাই বিধানসভা সমষ্টিৰ 154 জোনাই বিধানসভা সমষ্টিৰ আমাৰ সাহসী দলৰ মাননীয় ভুৱন পেগু ডাঙৰীয়াকো আমি ইয়াৰ পৰাই আমি অনুৰোধ কৰিছোঁ, ছাৰ আপুনি আহক এবাৰ আমাৰ ৰাস্তা পদূলিবিলাক চাওক। বৰ ভিতৰুৱা গাঁও আমাৰ গাঁওখন নহয়, যিহেতু চিমিন চাপৰি হাইৱেৰ পৰা আমাৰ ইয়াৰলৈকে 10 কিলোমিটাৰ, আৰু সিমান ওচৰত থকা এখন গাঁৱত আজিলৈকে ৰাস্তা পদূলিৰ যি অৱস্থা হৈছে, সেইকাৰণে আজি এই অগ্নি নিৰ্বাপক গাড়ীবিলাক নিৰ্দিষ্ট টাইমত আহি নাপায়। ইয়াৰ ওপৰত আৰু বহুত কথা আছে। আমাৰ বহুত মাইকী মানুহ এনেকুৱা ডেলিভাৰী ক্ষেত্ৰত আমি ঠেলাই নিব লগা হয়, যিটো কাৰণত নেকি 108 বা 102 আমাৰ গাঁৱত আহি নাপায়। গতিকে মই অনুৰোধ কৰিম ৰাইজক, চৰকাৰৰ আমাৰ বিধায়ক মহোদয়ক আৰু আমাৰ মাননীয় মুখ্যমন্ত্ৰী দেৱলকো আমি অনুৰোধ